আজি অন্য এটা ভিডিঅ' লৈ তো গাইজ মানে এতিয়া ফুৰিবলৈ গৈয়ে আছোঁ তো ঘৰৰ পৰা ভিডিঅ' বনোৱা নহ'ল এনেই ঘৰৰ পৰা ভিডিঅ' বনোৱা নাই কাৰণ আজি প্ৰথম আজি আকৌ মোবাইল যাই আছোঁ এই নাওকটা পালোঁ বহুত দিন অহা নাই ৰাখোঁতো ভিডিঅ' দিয়া হোৱা নাই তো গাইজ আজি বলকচোন চাওঁ নাওকটা পৰিৱেশটো কেনেকুৱা হয় এইখিনি জেগাত ৰাসৰ মূৰ্তি থৈছিল এইখিনি জেগাত দোকান হৈছিল জিলেপীৰ তো গাইজ এইফালে আগৰ ফিল্ডখনত হৈছিল থিয়েটাৰ তো বলক এতিয়া যাই থাকোঁ আছে গাইজ এটা কি হ'ব মিটিং আছে গম পোৱা নাই তো মিটিংটো হৈ থাকক আমি এতিয়া নোসোমাওঁ তো বলক আমি এতিয়া এক জেগাত বহি যাওঁ বলক পিকনিকৰ কোনোবা আৰম্ভণি কৰি দিলা কি হ'ব এইফালে কিবা এটা লিখা আছে গাইজ ইয়াতে লিখা আছে ঐ ক'ত যা হাও रे ये क्या हुआ कलंग पे पानी आ गया तो गाइस सीधा बगरी हवा जाए बगरी पकेছে না নাইবা তো গাইস এই বগরি গছ পকলে ভালো ছিল গাইস খাবার লই দুটামান এই গাইস কাম নাই পকা নাই গাইস সৰু তো গাইস এইখিনি জায়গা ঘোৰ জংঘল তো গাইস এইটো নতুন দলংখন এইটো পুৰণাখন নতুন বনাই দিলে ৰং চং মাৰি তো এইটো পাৰ্ক আপোনালোকে দেখিছে না এইটো পাৰ্কৰ মেইন গেট তো এতিয়া অলপ সময় থাকি কেনে যাই আছো আৰু দিয়ক নাকি কি হল গুৱাহাটী যোৱা আজি বোলে যা ইমান ফাঁকি বাছ গাইছি আজি বোলে যাই কথাটো কৈ আছোঁ মই দেখো মই মানে ৰাতিপুৱা যাম বুলি ভাবিছিলোঁ 6টা বজাতে কিন্তু যাম বুলি ভাবোঁতে মানে কোনো এটা চলি নাই একলগ ধৰিছোঁ বাৰু যাব নোৱাৰি দেচোন পৰীক্ষা আহি আছে ইয়াৰ সেইকাৰণে এই ভিডিঅ' দিয়াত দেৰি কৰি আছে একো নাই পৰীক্ষাটো দিয়ক তাৰপিছত যাম আমি ভালকৈ আৰু এটা চলি খুলিলোঁ সি যাম বুলি কৈছি ৰাতি ফোন কৰিছোঁ তাক 10-12 ওপৰ কৈছি ফোন নধৰিলে হা তাৰপিছত যদি আৰু মই ভাবিছোঁ আকলা আহিলোঁ গুচি যাম তাৰপিছত সাৰি পাইছোঁ কেইটাত জানো নেকি 7টা বজাত সেইকাৰণে আহি যাৱা নহ'ল ভাবিছিলোঁ আজি ৰেচিপি এটা বনাম কিন্তু ৰেচিপি বনাব একো মাতিলোঁ ইও নাহিল সেইকাৰণে আকলা কি ৰেচিপি ভিডিঅ' বনাবি সেইকাৰণে একদম পূৰা ডিচিশ্যন লৈ লৈছোঁ কালি হৈছে বুধবাৰ ভিডিঅ' চাই আছে কোনদিনা চাব ভিডিঅ'টো আজি নেকি কালি চাব তো কালি ভিডিঅ'টো আপলোড হৈ আছে আৰু মই কালি ৰাতিপুৱা ওলাম বুধবাৰে যাই গাইছ চাইকেল লৈ যাম আৰু এতিয়া চলি এটা যাম বুলি কৈছি কি কৰে চাওঁ সি যি নাযায় মই আকলা আহিলোঁ যাম দেই এতিয়া শান্তি আছে আৰু মোক ক'ব লাগে বাকী দেখাব আৰু যি দেখাব দে ভাল কথা এনেকৈ যদি যায় আকৌ তই যাই কেনে আহিবি নে নাহা চাইকেল লৈ আহিবি নেকি চাইকেল আহিবি একদিন থাকবি নে একদিনতে মই কৈ আছোঁ যদি সেই হয় এয়া কি বুলি কয় যদি আহি পাওঁতে যদি মোক গধূলি যদি 5টা মানত যদি মই 4 মান পাওঁ আৰু ৰিটাৰ্ণ হৈ আহোঁতে তেন্তে মই আহিব নোৱাৰিম কাৰণ আমাৰ এইখন যি ৰাস্তাখান্তি আপোনালোকে জানে মোৰ ভিডিঅ'ত দেখুৱাইছোঁ মই ৰাস্তাখান্তি বহুত বেয়া সেইকাৰণে আমাৰ মামাহঁতৰ ঘৰ আছে তাৰপিছত জেঠীমাহঁতৰ ঘৰ আছে চাৰিলিটো আছে তাৰপিছত যদি কৰৰাটো আছে তাৰপিছত যদি ইয়াতে বকল চকৰটো আছে চবতে আছে ক'ৰবাত থাকি দিম আৰু আগতে যদি ৰাতি হৈ যায় যদি মই 3টা মান বজাত যি চাৰিলি পাওঁ তেন্তে আহি পাম ঘৰ 5টা মান বজাত আৰামত পাই যাম তই শান্তি আৰু কথা তো যাওঁতেতো 7টা মান বাজবো নাবাজে কেইটাত যাই পাবি তই মই 4 ঘণ্টা ধৰিছোঁ আৰু একদম নীলাচল সেইটোক গেলি ফ্লাইঅভাৰত গেলি নীলাচল ফ্লাইঅভাৰ ফি আৰু ফ্লাইঅভাৰত উঠি একদম নাচি দিম এটা জুবুক নাচিবি পিছফালৰ ধমকৈ লৈ যাক গাড়ী অহা নাই তাতে বহুত এক্সিডেণ্ট আছে এইবিলাক নখতে গাইছে এনে যাব লাগে যাম আৰু ভয় লাগছি গাইছ কি কৰা যায় তাকে ভাবিছোঁ এতিয়া বহি ল ভালকৈ অলপ চিন্তা কৰ হাৱা আছোঁ ইয়াতে এতিয়া লাইভ পাইবি না এইবিলাক অনুৰাগী মোৰ এতিয়া মই লাইভ আহিম গাইছ মেইন কথা মানে ৰাইজক ক'ব লাগে না বহুতে ভাবিছিলে যাম বুলি মই কিন্তু যাৱাই নাই সেইকাৰণে কৰোঁ এইফালে জুই লাগিছে নেকি নাৰাত জুই লগাই দিছি বিয়া আৰু খেতি কৰিব এই নাৰা মাজে মাজে দাউৰা এটা খেলা দিব পাৰিলোঁ হয়
চাল বাকলা যাব পাৰে কি মোক চা ভিডিঅ' কৰিব লাগিব সেইটো হালা কৰিলি দে গাইছ আমি এটা ফটো শ্বুট কৰোঁ অলপ লাইভ হ'ব এতিয়া লাইভ আহিব কাৰণে ৰেডি হৈছে যাবি নেকি ঘৰতো যাব লাগিল খালি তো গাইছ আজিৰ ভিডিঅ'টো চাই কিনে কেনেকুৱা লাগে কমেণ্ট কৰি জনাই দিব আজি ঘৰত যাওঁ আৰু তো যদি ভিডিঅ'টো চাই কিনে ভাল পাইছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইবটো কৰি দিব আৰু মোৰ দুদিনমান দেৰি হ'ব কাৰণ এক্সাম আহি আছে সেইকাৰণে অলপ দেৰিকৈ মই ভিডিঅ'বিলাখান আপলোড কৰিম আপোনালোকে টেনশ্যন কৰিব নালাগে ছাবস্ক্ৰাইবটো কৰি ৰাখিব কাষত থকা আৰু বেল আইকনটো প্ৰেছ কৰি অল বুটামটো চিলেক্ট কৰিব তো বাই বাই দিয়ক